বাস্তৱ ছবি। লাহে লাহে আন্ধাৰ গভীৰ হৈ আহি সকলো প্ৰাণী গৃহমুখী হৈ পৰিল। এটা সময়ত চাৰিওফালে নীৰৱতাই আৱৰি ধৰিলে। এটি শিশু নীৰৱে পথৰ কাষত থকা বৰগছ জুপিৰ কাষলৈ চাপি গ'ল। তাৰ আপোন বুলিবলৈ সেই বৰগছ জুপিৰ বাদে কোনোৱেই নাই। যিমানেই বতাহ বৰষুণ ৰ'দ ঠাণ্ডা নহওক কিয়, সকলো বিপদৰ সাৰথি সেই বৰগছ জুপি। যিমানেই ভয়ংকৰ ধুমুহা নহওক কিয়, বৰগছ জুপি অলৰ অচৰ। মাতৃৰ বুকুত শুই পৰা দৰে এটা সময়ত শিশুটি গছজোপাৰ বুকুত নীৰৱে শুই পৰিল। ধন্যবাদ।